खुलुमबाय बर' खौरांनि रादाबखौ फरायदों आं मनिल दैमारि। बे समाव बर' खौरां मोनसे रादाब होनो नागिरदों। দৰাচলতে আজি আপোনালোকক ইয়াতে এইকাৰণে নিমন্ত্ৰণ কৰি অনা হ'ল আৰু আজি মই ইউপিপিএলৰ তৰফৰ পৰা আমাৰ যি ইউপিপিএল ৰাজনৈতিক দল তাৰ তৰফৰ পৰা এই প্ৰেছ মিটটো এইকাৰণে আয়োজন কৰিছোঁ যে যোৱাকালি আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে বিপিএফ দলৰ যি নেকি এক্টিং জেনেৰেল ছেক্ৰেটাৰী প্ৰবীণ বড়ো ডাঙৰীয়াই প্ৰমোদ বড়ো ডাঙৰীয়াৰ দৰে এজন সুদৃঢ় আৰু জাতিটোক লৈ বলিষ্ঠভাৱে আগবঢ়া যি নেকি নেতা তেওঁৰ ওপৰত বহুতখিনি লাঞ্ছন সানিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত বিভিন্ন কৰাপশ্যন কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। এয়া দৰাচলতে হাস্যকৰ আৰু এয়া বাৎসল্যকৰ, শুনিলেই হাঁহি উঠে। এটা চৰকাৰী যন্ত্ৰত থাকি এজন চৰকাৰৰ মানুহে কেনেকৈ যিজন মানুহে চৰকাৰত নাই তাৰ ওপৰত কৰাপশ্যনৰ প্ৰশ্ন উঠাব পাৰে। আজি কৰাপশ্যন কোনে কৰে? যিটো দল বা যিটো চৰকাৰ ৰাজনীতিত ক্ষমতাত থাকে বা যিটো চৰকাৰে দেশখন বা ৰাজ্যখনত শাসন চলাই থাকে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াটো আজিলৈকে বা ইউপিপিএলে আজিলৈকেতো শাসনত আহিব পৰা নাই বা শাসনত নাছিলে। তো গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই হওক বা ইউপিপিএলে যে কিবা দুৰ্নীতি কৰিছে বা কৰাপশ্যন কৰিছে এইটো ক'লে দৰাচলতে ক্লাছ 10, 11, 12ৰ কথাটো বাদ দিয়ক, ক্লাছ 2, 3ৰ ল'ৰা ছোৱালীও হাঁহিব, পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে কিয় সংবাদ মাধ্যমত ফেচ কৰিব পৰা নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে আচলৰ পিছফালে লুকাই থাকি, পৰ্দাৰ পিছফালে লুকাই থাকি তেওঁ বলিৰ পাঠা হিচাপে, অসমীয়াত কয় যে বলিৰ পাঠা হিচাপে প্ৰবীণ বড়ো ডাঙৰীয়াক আগবঢ়াই দিছে যাতে তেওঁ বলিৰ পাঠা হৈ প্ৰমোদ বড়ো ডাঙৰীয়াক তুচ্ছ তাচ্ছল্য কৰিব পাৰে বা অযুক্তিকৰভাৱে সমালোচনা কৰিব পাৰে। আজি মই আপোনালোকৰ আগত তথ্যগতভাৱে, কোনো অযুক্তিকৰভাৱে নহয়, কোনো আৱেগিকভাৱে নহয়, ৰাজনীতিত যিহেতু ভৰি দিছোঁ সেইকাৰণে ইউপিপিএল দলে সদায় যুক্তি আৰু তথ্যৰ কথাটো বিশ্বাস কৰে। সেইকাৰণে তথ্যগতভাৱে আজি মই আপোনাক দেখুৱাব বিচাৰিছোঁ যে বিটিচিত দৰাচলতে কেইবা দশকৰ পৰা যোৱা 17 বছৰৰ পৰা কি কি দুৰ্নীতি হৈছিলে। যোৱা দুদিন পূৰ্বে অৰ্থাৎ পৰহি বিটিচিৰ চিপে যি নেকি তেওঁৰ PNRD ডিপাৰ্টমেণ্টৰ টেণ্ডাৰ নোহোৱা কৰি 15 কোটি টকাৰ কেলেংকাৰীৰ কৰিছিলে আৰু 15 কোটি টকাৰ কেলেংকাৰী কৰিবৰ কাৰণে যি নেকি তেওঁ অৰ্ডাৰ জাৰি কৰিছিলে সেইখন ৰাইজৰ আগত দাঙি ধৰা হৈছে আৰু আক্ষৰে আক্ষৰে ৰাইজে সেইটো স্পষ্টভাৱে দেখিবলৈ সক্ষম হৈছে যে যোৱা 17 বছৰে দৰাচলতে BPF নেতৃত্বাধীন মানে BTC চৰকাৰে চাকৰিৰ নামত, চাকৰি আবণ্টনৰ নামত, মানুহক চাকৰিত নিযুক্তি দিয়াৰ নামত কিমানবোৰ কেলেংকাৰী কৰিছিলে। আজি মই আপোনাৰ ওচৰত গোটেইবোৰ যিমান নেকি কৰাপশ্যন ক'ব গ'লে এটা গুদাম হৈ যাব তেওঁলোকৰ ফাইল কৰাপশ্যনৰ চালে, কিন্তু এটা নমুনা মই দাঙি ধৰিব বিচাৰিছোঁ। এয়া আপোনাৰ 2015 চনৰ কথা। এইখন অৰ্ডাৰ আহিছিলে আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ এডিশ্যনেল ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ BTC কোকৰাঝাৰ। আৰু কাৰ ভিত্তিত এইখন অৰ্ডাৰ আহিছিল, কাৰ ৰেফাৰেঞ্চত এইখন অৰ্ডাৰ আহিছিলে? এই অৰ্ডাৰখন আপোনাৰ আহিছিলে BTC যি নেকি BTC কোঅপাৰেশ্যন /3/2007/PT1/40 ডেটেড 27 জানুৱাৰী 2015। তাৰ ভিত্তিত এইখন অৰ্ডাৰ অসম চৰকাৰে জাৰি কৰিছিলে। আৰু এই এপইণ্টমেণ্ট অৰ্ডাৰখন দৰাচলতে ইয়াৰ জৰিয়তে আপোনাৰ 14জন থাৰ্ড গ্ৰেড ষ্টাফক, ফিক্সড পে ষ্টাফক কোনো ইণ্টাৰভিউ নোহোৱাকৈ ডাইৰেক্টলি কোঅপাৰেশ্যন অৰ্থাৎ সমবায় ডিপাৰ্টমেণ্টত তেওঁলোকে জুনিয়ৰ ইনস্পেক্টৰ যি নেকি থাৰ্ড গ্ৰেড জবৰ পৰা বহুতকৈ ওপৰত গ্ৰেডেশ্যন হিচাপত ছিনিয়ৰ পোষ্ট, তাত বিনা ইণ্টাৰভিউ, কোনো পৰীক্ষা নপতাকৈ, কোনো ইণ্টাৰভিউ ভাইভা অৰেল নোহোৱাকৈ তেওঁলোকে এপইণ্টমেণ্ট দিছিলে। ইয়াৰ উত্তৰটো মই কেনেকৈ আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ তাৰ যুক্তিটো মই দাঙি ধৰিব বিচাৰিছোঁ। আজি এইখনৰ ওপৰত যোৱা 23/10/2018 তাৰিখে মই যেতিয়া UPPLত যোগদান কৰাই নাছিলোঁ, এজন ব্যক্তি হিচাপে, এজন সচেতন যুৱক হিচাপে তেতিয়া মই এখন RTI এপ্লিকেশ্যন ফাইল কৰিছিলোঁ। আৰু সেই 23 অক্টোবৰত RTI এপ্লিকেশ্যন ফাইল কৰাৰ পিছত তেওঁলোকে কি দিছে যে মই সুধিছিলোঁ যে এই 14জন জুনিয়ৰ ইনস্পেক্টৰৰ যি নেকি ফিক্সড পেড এপইণ্টমেণ্ট দিয়া হৈছিলে তেওঁলোকক যে পাৰ্মানেণ্ট কৰিলে বা ৰেগুলাৰাইজ কৰিলে, যিটো পদত এপইণ্টমেণ্ট দিছিলে সেইটো পদত নহয়,
অন্যতম এটা সিনিয়ৰ পদত গৈ যে এপইণ্টমেণ্ট দিলে বিনা পৰীক্ষাত আপোনালোকে কি কয় তেওঁলোকে স্পষ্টভাৱে লিখিছে নো ফ্ৰেছ ইণ্টাৰভিউ ৱেৰ টেকেন পেৰা 1 and 2 during the period of 2010-11 to 2018-19 14 numbers of junior inspector of cooperative societies post were filled up by the cooperation department through regularizing 14 number of fixed pay employees of the cooperation department after getting permission from the BTC authority on the basis of gradation এতিয়া মই আপোনাক দেখুৱাব গ্ৰেডেশনখন মই আপোনাক এতিয়া দেখুৱাইছো তেওঁলোকক এপইণ্টমেণ্ট ঠিক আছে গ্ৰেডেশনৰ ভিত্তিত যদি আপোনালোকে তেওঁলোকক ইণ্টাৰভিউ নোহোৱাকে কোনো পৰীক্ষা নোহোৱাকে যদি তেওঁলোকক জুনিয়ৰ ইন্সপেক্টৰ বা কনিষ্ঠ পৰিদৰ্শকৰ পদত নিযুক্তি দিছে তেওঁলোকক 2011 চনত কি হিচাপে ফিক্স পেড এপইণ্টমেণ্ট দিছিলে 2011 চনৰ ইখন এপইণ্টমেণ্ট লেটাৰ 2011 চনৰ এপইণ্টমেণ্ট লেটাৰত তেওঁলোকে কি হিচাপে এপইণ্টমেণ্ট দিছে যে দা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইজ হেয়াৰবাই প্লিজ টু এপইণ্ট the following in the interest of public service on fixed pay basis at 5,200 rupees per month as LDA employee under the cooperation department temporarily subject to termination of the service without showing any reason thereof. Here letter number hall additional register of cooperative societies BTC CKZD BTC 20/2007 /PT1/226 dated 28 February 2011 চন তো 2011 চনত তেওঁলোকে এপইণ্টমেণ্ট দিছিলে টোটেলি 37 জনক তেওঁলোকে এপইণ্টমেণ্ট দিছিল একচুয়ালি তেওঁলোকে 25 জনক এপইণ্টমেণ্ট দিছিলে আপুনি চাব পাৰে নাম্বাৰ 1 ৰ পৰা আৰম্ভ কৰি যদি মই নামখিনি কৈ দিও তেতিয়া হলে আপুনি গম পাব মিস্টাৰ নীলকমল দাস মিস্টাৰ মঞ্জিল নাৰ্জাৰী মিস্টাৰ অভিজিত নাৰায়ণ দেৱ মিস্টাৰ সঞ্জীৱ দে মিস্টাৰ বিজয় বসুমতাৰী মিস্টাৰ বিৰাজ বৰগয়াৰী ৰঞ্জু বড়ো মিস জসনা বড়ো মিস্টাৰ ধৰ্ম কলিতা মিস্টাৰ দীপু বসুমতাৰী মিস্টাৰ দিব্যজয় সিং ছেত্ৰী মিস্টাৰ সমৰ সিং বসুমতাৰী মিস্টাৰ বিশ্বজিৎ ৰায় মোহাম্মদ আব্দুল হায়া মুগল মিস্টাৰ লক্ষ্মণ ব্ৰহ্ম মিছেছ নীলিমা ব্ৰহ্ম মিস সমাৰাণী দাস মিস্টার অনিল চন্দ্র বড়ো মিস্টার মদন চন্দ্র বড়ো মিস্টার অশোক কুমার সূত্রধর মিস বিথরাই বসুমতাৰী মিস্টার রথীন্দ্রনাথ বড়ো মিস্টার দীনেশ গয়াৰী মিস্টার ধ্ৰুৱজ্যোতি দাস আৰু 25 নম্বৰটো হল মিস্টাৰ ধনঞ্জয় বসুমতাৰী এই 25 জনক তেওঁলোকে নিযুক্তি দিছিলে টেম্পোৰাৰী বেচিছত সম্পূৰ্ণভাৱে লিখা আছে টেম্পোৰাৰী বেচিছত আৰু LDA স্টাফ হিচাপে